Hi guys, welcome back to my second channel Deepali's vlog. So guys, দেখিছে নহয় আজি মেখেলা চাদৰ পিন্ধি একদম কিবা এটা মানে বিশেষ মানে জানে অসমীয়া সমাজৰ এটা বিশেষ নিয়ম আছে ছোৱালী চাবলৈ আহিলেকে মেখেলা চাদৰ পিন্ধিব লাগে। তো গাইজ ফাইনেলি আজি মোৰো সেই দিনটো আহি পালে। তো বহুত ভয়ে লাজে তেনেকৈ আগবাঢ়িছোঁ। তো প্ৰথমে চাহ পানী দিলোঁ, সেইখিনি ভিডিঅ' কৰা নহ'ল যিহেতু বেলেগক কৰিবলৈ দিছিলোঁ। এতিয়া যাবৰ সময় হ'ল সিহঁতৰ আৰু সকলোকে ডাঙৰবোৰো যিমানখিনি আহিছে আৰু গোটেইখিনিকে মানে আমাৰ ইয়াত মান ধৰিব লাগে, মানে অৰ্থাৎ কিবা এটা দিব লাগে বিহুৱান। তো তেনেকৈ মানে আৰম্ভ কৰি দিলোঁ। প্ৰথমে দেউতাক দিলোঁ আৰু তাৰপিছত এইজন হ'ল তাৰ দাদা আৰু এইজন বহি আছে মানুহজন। তো মানুহজন বুলিয়ে ক'লোঁ যিহেতু জানেই আগৰ পৰাই চিনাকি, তো সেইকাৰণে মানুহজন বুলিয়ে ক'লোঁ। ইয়াত বিয়াখন কেঞ্চেলৰ কোনো কথাই নাহে, বিয়াখন হ'ব সেয়াও জানো। তো তাকে আৰু সিহঁতে গোটেইখিনি আমাৰ পৰিয়ালে সিহঁতৰ পৰিয়ালে মিলি কথাটো আলোচনা কৰিলে আৰু অৱশেষত ফাইনেল ৰিজাল্টটো ওলাব ফাগুন মাহত। যিহেতু নতুন পঞ্জিকা ওলাব তেতিয়া ডেটটো ফিক্স কৰিব আৰু বিয়াখন বহাগলৈকে হ'ব নতুন বছৰত। তো বাৰু যিয়ে নহওক এনেকৈ ভয়ে ভিকে সকলোখিনি মানে ধুনীয়াকৈ গ'ল আৰু এতিয়া তেনেকৈ লাজে ভয়ে মানে অৱস্থা বেয়া হৈ গৈছিল, কাৰণ তেনেকুৱা মানে হেৰিত পৰা নাছিলোঁ। তো ফাৰ্ষ্ট টাইম তেনেকৈ মানে কি ক'ম আৰু বহুত ছোৱালীবিলাকে জানিব আৰু কেনেকুৱা মনত মানে ভয় এটা সোমাই থাকে যে কেনেকৈ কি কৰোঁ, কেনেকৈ খোজকাঢ়োঁ, কেনেকৈ কি কৰোঁ, কেনেকৈ কি দিওঁ। আৰু এইজনে হৈছে সেই বিশেষ মানুহজন। আৰু যিহেতু লাপে আৰু ভালপোৱা আছিলে তাকে। তো সকলোখিনি কম পিছত বাৰু, তাৰ আগতে জনাই থৈ দিলোঁ আৰু এইখিনি কথা আপোনালোকৰ ওচৰত। আৰু বহাগত বিয়া আহি আছে, তো এয়াই আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে যুগ্ম জীৱনৰ ভালেই যায়।